হলনে ৰেডি ভালকৈ কৰিবি হা টিআৰপি কথা আছে অ'কে হৈ গ'ল নমস্কাৰ মই বনি আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফাংফুং নিউজ আজি মই আপোনালোকক এনেকুৱা কেইগৰাকীমান অসমৰ বোৱাৰী দেখাম যিয়ে নেকি আচলতে নৃত্য কৰি আৰু কিছুদিনৰ পিছতেই অসমখন আগুৱাই লৈ যাব তেতিয়াহ'লে আহক আজি আমি সেই বোৱাৰী কেইগৰাকী নৃত্য উপভোগ কৰি লওঁ দেখিলে বন্ধুসকল কি ধুনীয়া নৃত্য কৰিছে হয় বন্ধুসকল কিছুদিনৰ পিছতে এই কেইগৰাকী আচলতে বোৱাৰীয়ে অসমখন 1 নম্বৰ স্থানলৈ লৈ আনিব এতিয়া মোক কেইটামান ছোৱালীকে ক'ব আৰে ভাই তোৰ কি দৰকাৰ আছে ৰোষ্ট কৰিবলৈ আৰে ভাই মই কিয় ৰোষ্ট নকৰিম অসমীয়া বোৱাৰীৰ মৰ্যাদা এনেকুৱা নেকি অসমীয়া বোৱাৰী বুলি আচলতে ক'লে অকণমান ওৰণি চৰণি লৈ থাকিব লাগে ডাঙৰ মানুহক আচলতে দেখিলে সন্মান কৰিব লাগে কিন্তু আজিকালি অসমীয়া বোৱাৰী আচলতে আচল ৰূপ কোনবিলাক আজিকালি বাদ দিয়ক আপুনি ডাঙৰ মানুহক দেখিলে সন্মান কৰাটো দূৰই কথা আজিকালি আচলতে ফেচবুকত ৰিলছ ব্লাউজ চেমিজ পিন্ধি বোৱাৰীয়ে ফালি আছে এইবোৰ অসমীয়া বুলি লক্ষণ নেকি বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কেইটামান চোৱা চেলেকাৰ মুখখন বন্ধ কৰিবলৈ চেষ্টা কৰোঁ যিটো বয়সত ককাই হৰিনাম ল'ব লাগিছিল সেইটো বয়সত ককাই আচলতে ফেচবুকত খজুতি মাৰি আছে মানে খজুতি নকমেই সকলো সময়তে বিতৰ্ক থাকি ভাল পায় মহিম কৰাৰ আজিলৈকে আচলতে খজুতিয়ে নকমিল মানে ইমানেই খজুতিটো বেছি কচু ঘঁহিলে দৰৱ ঘঁহিলে তেওঁ বুলি খজুতি নকমিল আৰু এতিয়া সেইবাবে যাবলৈ ওলাইছে চন্দলে কিজানিবা খজুতি মৰা কাৰোবাক লগ পায় নিথর রাতি তোমার বুকুর শব্দ শুনো মই আজিকালি অসমীয়া ছোৱালীবিলাকৰ হৈছে কি যিটো সময়ত ইহঁতে নিজৰ আচলতে কেৰিয়াৰ বনোৱাত ব্যস্ত থাকিব লাগিছিল সেইটো সময়ত ফেচবুকত ৰিলছ বনাই দেহ প্ৰদৰ্শন কৰি আছে মানে ইহঁতৰ উদ্দেশ্য কি দাদা ইহঁতৰ চানিলানি হোৱা মন আকৌ এবাৰ প্ৰেমত পৰিম বুলি ভাবিছো এবাৰ ঢোকা নহয় চেনি খাম বুলি ভাবিছো হয় ভণ্টি তেনেকৈ ল'ৰা বাচোতে এদিন তুমি টপাংকুলৰ লগত বিয়া হৈ যাব লাগিব ভণ্টি চাগে গাখীৰ খোৱা দাঁতকেইটাকে সৰা নাই আকৌ প্ৰেমত পৰাৰ মন আৰে কেলা মানুহে কয় তই বহুত চেঞ্জ হিচাপে আৰে আপডেটটো আহি থাকে ন চেঞ্জটো হ'বই লাগিব আৰে ভাইটি তোমাৰ সকলোবোৰ সৰু হৈ আছে ইমান সৰুতে উৎপাত কিয় মা দেউতাই তোমাক ফোনটো অনলাইন ক্লাছৰ কাৰণে কিনি দিছে ফেচবুকত ৰিলছ বনাবলৈ নহয় না বন্ধুসকল ইহঁতক সৰু বুলি ভুল নকৰিব এটি বহুত ডাঙৰ হ'ল অকণমান খুট মাৰিলে গম পায় যে কি মাছ আহিব ইহঁত এদিন বহুত ডাঙৰ মানুহ হ'ব 18 বছৰ নহওঁতে 5টা ল'ৰা ছোৱালী মাক হৈ ঘৰলৈ ঘূৰি আহিব দাদা আপুনি মোৰ ভণ্টিক কিয় এই কণীডাল ফটো মাৰি দি থাকে এই কোলা কণীডাল ফটো মাৰি দি নাথাকিব আকৌ সৰু ছোৱালী নহয় জানো আপোনাৰ ভণ্টি হোৱালে কি মানে আপোনাৰ ভণ্টিক যদি কোনোবাই তেনেকে মোৰ কণীডাল যদি ফটো মাৰি দিলে কেনেকুৱা লাগিলে হয় হাঁহি উঠিছে কথাটো শুনি সেইটো কাৰণে আপোনাৰ কণীডাল কিয় ফটো মাৰি দিয়েনো নিদিব আপোনাৰ যদি কণী চনী যদি এইবিলাক পুলিচ কেছ কৰি দিয়ে কি হ'ব এইবিলাক কণী ফটো দি নাথাকিব মোৰ ভণ্টি হয় ন কেলা মই তাৰ মোবাইলটো চাই নিজৰে লাজ লাগি গৈছে কেলা আপোনাৰ কণীডাল দেখি এই মোৰ ভণ্টি তাত যদি নেক্সট টাইম আপোনাৰ কণী দেখিম নহয় চাব কিন্তু দেই কেলা কথাটো ভাল হোৱা নাই কিন্তু এইলা আপুনি বেলেগ ফটো দিছে দিয়ক কেলা আপোনাৰ কণীডালনো কিয় ফটো মাৰি দিব লাগে নিদিব সেই কেলা কণী ফটো মাৰি দিব লাগে নেকি চেট আপোনাক কেলা মোৰ দাদা হিচাপত কৈছো বুজিছে নাই এইবিলাক কণী চনী ফটো নিদিব মানে কিছুমানৰ মানুহৰ আচলতে ইমানেই খজুলিটো বেছি যে ৰ'ব নোৱাৰা হৈ যায় আৰু নিজৰ আচলতে
হেৰিটোৰ ফটো মাৰি বেলেগলৈ পঠিয়াই দিয়ে মানে কি মানুহ অসমত থাকে আৰু দেই ইমানে যদি তহঁতৰ খজুতিটো বেছি তেতিয়াহ'লে তাত অকণমান মলম সানি দে কিন্তু লোকৰ ছোৱালীলৈ তোৰ ক'লা সেইডাল কেলে ফটো মাৰি দিছ